সপোন সেইটো নহয় যিটো আপুনি শুই থকাৰ সময়ত দেখা পায়। সপোন সেইটোহে যিয়ে আপোনাক শুবলৈ নিদিয়ে। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। সকলো মানুহৰ সমান প্ৰতিভা নাথাকে, কিন্তু সকলো মানুহে প্ৰতিভা বিকাশৰ বাবে সমান সুযোগ পায়। শান্তিপূৰ্ণ জীৱনৰ দুটা নিয়ম মনত ৰাখিব। বিফলতাত হতাশা কেতিয়াও হৃদয়লৈ যোৱা উচিত নহয়, আৰু সফলতাত অহংকাৰ কেতিয়াও মগজুলৈ যোৱা উচিত নহয়। সপোন সপোন সপোন। সপোনবোৰ চিন্তালৈ ৰূপান্তৰিত হয়, আৰু চিন্তাৰ ফলত কৰ্মৰ সৃষ্টি হয়। যেতিয়া আপোনাৰ স্বাক্ষৰ অটোগ্ৰাফলৈ সলনি হ'ব, তেতিয়া বুজিব আপুনি সফলতা লাভ কৰিছে। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপুনি আপোনাৰ অভ্যাস সলনি কৰিব পাৰে। আৰু আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত নিশ্চয় সলনি কৰিব পাৰিব। কাৰোবাক পৰাস্ত কৰাটো অতি সহজ, কিন্তু কাৰোবাক জয় কৰাটো অতি কঠিন। এজন সফল ব্যক্তি সুখী নহবও পাৰে, কিন্তু এজন সুখী ব্যক্তি নিশ্চয় সফল। সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে সপোন দেখিব লাগিব।